নমস্কাৰ সকলোকে মোৰ চেনেল সঞ্জয় বৰুৱালৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম তিনিটা ফেক্ট। তাৰে নম্বৰ 1, কীবোৰ্ডৰ যি স্পেচ বাৰডাল বহুত দীঘলীয়া হয়, ইয়াৰ কাৰণ কি হ'ব বাৰু। নম্বৰ 2, চিডিৰ বিলুপ্তি। আৰু থাৰ্ড নম্বৰ, ইমোজিবোৰৰ যিবোৰ ৰং, সেই ৰং হালধীয়াই হয় বাৰু। ইয়াৰ কাৰণ কি হ'ব পাৰে বাৰু, এই বিষয়ে জানিবলৈ আহক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। আপুনি কেতিয়াবা মন কৰেনে, আপুনি ব্যৱহাৰ কৰা লেপটপ বা ডেস্কটপটোত থকা যিখন কীবোৰ্ড, সেই কীবোৰ্ডখনত থকা স্পেচ বাৰডাল ইমান দীঘলীয়া কিয় হয় বাৰু? কেতিয়াবা এনেকুৱা নালাগেনে যে এনেই স্পেচ বাৰডালে এটা দীঘলীয়া স্পেচ খাই আছে অদৰকাৰীভাৱে? কিন্তু আপোনালোকক জনাব বিচাৰিছোঁ যে কীবোৰ্ডৰ স্পেচ বাৰডাল দীঘলীয়া হোৱাৰো এটা টেকনিকেল ফেক্ট আছে। আপোনালোকে যদি আমাৰ আগৰ ভিডিঅ'বোৰ নিয়মীয়াকৈ চায় তেন্তে নিশ্চয় আপোনালোকৰ মনত আছে যে মই আগৰ এটা ভিডিঅ'ত উল্লেখ কৰিছিলোঁ যে কীবোৰ্ডৰ যিটো ফৰ্মেট, সেই ফৰ্মেটটো টাইপৰাইটাৰৰ পৰা লোৱা হৈছিল। টাইপৰাইটাৰৰ সেই ফৰ্মেটটোৱে পিছলৈ কম্পিউটাৰ যেতিয়া আৱিষ্কাৰ হ'ল তেতিয়া কম্পিউটাৰটো সেই একেটা ফৰ্মেটেই ব্যৱহাৰ হ'ল, আৰু তাতো সেই দীঘলীয়া স্পেচ বাৰডাল আছিল, আৰু বৰ্তমান কম্পিউটাৰটো সেই দীঘলীয়া স্পেচ বাৰডাল থাকে। আমি যেতিয়া টাইপ কৰিব লওঁ তেতিয়া আমাৰ হাতৰ পজিশ্যনটো ঠিক এনেকুৱা হয়, আৰু দুইখন হাতৰ ওপৰৰ 4টা আঙুলিৰে আমি টাইপ কৰোঁ ঠিক এনেকৈ। আৰু তেতিয়া আমাৰ বুঢ়া আঙুলি দুটা স্পেচ বাৰত লাগি থাকে। যিহেতু আমি বুঢ়া আঙুলিৰে ওপৰৰ 4টা আঙুলিৰ দৰে টাইপ কৰিব নোৱাৰোঁ, তেতিয়া আমি বুঢ়া আঙুলিৰ প্ৰপাৰ পজিশ্যন এই স্পেচ বাৰডালেই হয়, যিটোৱে আমাক টাইপৰ লগে লগে ক্ষিপ্ৰ গতিত স্পেচ মৰাৰ সুবিধাও কৰি দিয়ে। আমি যদি প্ৰপাৰ টাইপ ৰাইটিঙৰ ফৰ্মুলা মতেও চাওঁ তেতিয়াও আমি দেখোঁ যে দীঘলীয়া স্পেচ বাৰ থকাৰ কাৰণেই টাইপ কৰোঁতে বুঢ়া আঙুলি দুটা সঠিকভাৱে ব্যৱহাৰ হয়। যিহেতু আমি দুই হাতেৰে কীবোৰ্ডৰ ওপৰৰ এলফাবেটৰ ফালে 8টা আঙুলিৰে টাইপ কৰোঁ, তেতিয়া তলত থকা বুঢ়া আঙুলি দুটা স্পেচ বাৰডালক প্ৰেছ কৰি থাকে, যাৰ সহায়ত আমি সুবিধাজনক পৰ্যায়ত টাইপিং স্পীডৰ গতি কৰি দিব পাৰোঁ। এনেবোৰ বিভিন্ন কাৰণৰ কাৰণেই আমি কম্পিউটাৰ কীবোৰ্ডৰ স্পেচ বাৰডাল দীঘলীয়াকৈ ৰখা দেখা পাওঁ। কীবোৰ্ডৰ পিছতে আমি আৰম্ভ কৰিম ছেকেণ্ড ফেক্ট, যিটো চিডিৰ বিলুপ্তি। এতিয়া চিডি প্ৰায় নোহোৱাই হৈ গৈছে। প্ৰায় নষ্টালজিক সেই দিনবোৰ মনত পেলাওকচোন, যেতিয়া আমি চিডি ব্যৱহাৰ কৰিছিলোঁ কিবা এখন চিনেমা চাবৰ কাৰণে বা ডেটা কালেক্ট কৰিবৰ কাৰণে আমি প্ৰায় চিডিয়ে ব্যৱহাৰ কৰিছিলোঁ, কিন্তু আজিকালি প্ৰায় নোহোৱাই হৈ গৈছে। এই বিষয়ে কিছু অলপ আলোচনা কৰোঁ বলকচোন। বৰ্তমান সময়ত চিডি আৰু ডিভিডিৰ প্ৰয়োগ প্ৰায় নোহোৱাই হৈছেগৈ। কেইটামান ছাৰ্ভেৰ মতে চিডিৰ বিলুপ্তি প্ৰায় নিশ্চিত। ইয়াৰ কাৰণ হ'ল পেন ড্ৰাইভ, অনলাইন ক্লাউড ছাৰ্ভিচেছ, গুগল, ড্ৰপবক্স আদি। বৰ্তমান ডিজিটেল মিডিয়াৰ সময়ত মানুহে গান চিডিৰ পৰা শুনিব নিবিচাৰে, ডাইৰেক্ট ইউটিউবৰ পৰাহে শুনে। চিডিতকৈ আগতে আছিল ৰিল টনা কেছেটটো, তাৰপিছত আহিল চিডি, আৰু এতিয়া বৰ্তমান বেকআপ ছাৰ্ভিচেছ, গুগল, ড্ৰপবক্স আদিবোৰো। আগতে স্মৃতিবোৰ সাঁচি ৰাখিবলৈ মানুহে চিডিৰ ব্যৱহাৰ কৰিছিল, কিন্তু আজিকালি সেই চিডিৰ ব্যৱহাৰ নকৰে। আমি যদি ভালদৰে মন কৰোঁ চিডি এখন কিমান দিনলৈকে চলে বাৰু, অৰ্থাৎ ইয়াৰ আয়ুসকাল কিমান? আপোনালোকে জানি আচৰিত হ'ব, চিডি এখন যদি ভালদৰে ৰখা হয় তেতিয়া চিডিখন কমেও 100-200 বছৰলৈকে ধুনীয়াকৈ চলিয়েই থাকিব পাৰে। কিন্তু তথাপিও চিডিৰ প্ৰয়োগ আজিকালি মানুহে কৰিব নোখোজে, কাৰণ চিডি চুৰ হৈ যোৱাৰ সম্ভাৱনাও থাকে বা পৰি ভাঙি নষ্ট হৈ যাবও পাৰে। সেইকাৰণে আজিকালি বেছিভাগ অফিচ বা প্ৰতিষ্ঠানতো ইয়াৰ প্ৰয়োগ কমি আহিছে। আনহাতে কনফিডেঞ্চিয়েল যিবোৰ কাম সেইবোৰ আজিকালি অফিচত চিডিত ৰখাতকৈ অনলাইন ষ্ট'ৰেজতহে ৰাখিব খোজে, আৰু এনেবোৰ বিভিন্ন কাৰণৰ বাবেই চিডি আজি বিলুপ্তিৰ দিশে। এবাৰ আহিছোঁ থাৰ্ড এণ্ড লাষ্ট ফেক্টলৈ। যিবোৰ ইম'জি থাকে সেই ইম'জিবোৰৰ যিটো ৰং, সেই ৰং হালধীয়াই হয়। কিয় হয় বাৰু, ইয়াৰ কাৰণ কি, সেই বিষয়ে জানো আহকচোন। আজিকালি প্ৰায় হোৱাটছআপ, ফেচবুক বা অন্য ছ'চিয়েল নেটৱৰ্কিং ছাইটত মেছেজ কৰোঁতে ইম'জিৰ প্ৰয়োগ দেখিবলৈ পোৱা যায়। কিন্তু আপোনালোকে কেতিয়াবা মন কৰেনে, এংৰি ইম'জি অৰ্থাৎ খঙাল ইম'জিটোৰ বাদে প্ৰায় আটাইবোৰ ইম'জিৰ ৰং হালধীয়া হয়। কি হ'ব পাৰে বাৰু ইয়াৰ কাৰণ? ইয়াৰ প্ৰথম কাৰণটো হ'ল হালধীয়া ৰঙৰ বেকগ্ৰাউণ্ডত আমি ডিটেইলছ অৰ্থাৎ বিতংভাৱে দেখা পাওঁ। এটা উদাহৰণৰ পৰা যদি আমি চাওঁ, ধৰা হ'ল আমি প্ৰথমতে এটা ক'লা ইম'জি ল'লোঁ, দ্বিতীয়তে এটা সেউজীয়া ইম'জি ল'লোঁ, আৰু তাৰপিছত এটা হালধীয়া ইম'জি ল'লোঁ। এই তিনিওটা ইম'জি যদি আমি একেলগে চাওঁ তেতিয়া আমাৰ চকুত আটাইতকৈ বেছি উজলি উঠা ইম'জিটোৱে হ'ব হালধীয়া, অৰ্থাৎ আমি বিতংভাৱে বস্তুটো হালধীয়া ৰংটো দেখা পাওঁ। দ্বিতীয় কাৰণটো হ'ল হালধীয়া ৰঙৰ ইম'জিবোৰ 3Dৰ দৰে লাগে, যাৰ ফলত আমি সোনকালে আমাৰ চকুৱে 3Dটোলৈ আকৰ্ষিত হওঁ।
তৃতীয় কাৰণটো হ'ল এটা তথ্য মতে হালধীয়া ৰংটোৱে ফেচিয়েল এক্সপ্ৰেশ্যন অৰ্থাৎ মুখমণ্ডলৰ ভাগ ভংগীবোৰ প্ৰকাশ কৰে, আনহাতে আনন্দৰ ভাৱবোৰো হালধীয়া ৰংটোৱে প্ৰকাশ কৰে। সেইকাৰণে আপুনি দেখিব যিটো খঙৰ ইমেজি সেইটোত হালধীয়া নহয়, ৰঙাহে হয়। চতুৰ্থতে ইমজি হালধীয়া হোৱাৰ এটা টেকনিকেল ফেক্ট হ'ল ইমজি বনোৱা যিটো ডিজিটেল প্ৰটোটাইপ কোম্পানীৰ নাম ইউনিকড কনচৰ্চিয়াম, তেওঁলোকে এটা নিউট্ৰেল অৰ্থাৎ নিৰপেক্ষ ৰং হিচাপে হালধীয়াটো লৈছিল যাতে পিছলৈ সেইটোত বেলেগ বেলেগ কেৰেক্টাৰ ব্যৱহাৰ কৰিব পাৰে। এনেবোৰ বিভিন্ন কাৰণৰ বাবে আমি ইমজিৰ ৰংটো হালধীয়া দেখা পাওঁ। মোৰ ফেভাৰিট ইমজি এইটো, আপোনালোকৰ কোনটো বাৰু জনাবচোন। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ, তেতিয়ালৈ সকলোকে বিদায়।